নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মনটো বহুত ভাল লাগিছে, কেলে গম পায়নে? মই বহুত ডাঙৰ ডাঙৰ বস্তু আজি কালী পূজাৰ দীপাৱলী উপলক্ষে চিটি খেল খেলিছিলোঁ, তাত জিকিলোঁ। সেইকাৰণে মনটো বহুত ভাল লাগি আছে। আৰু আপোনালোকক কি পাইছোঁ দেখাইছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইয়া চাওক দেই, এইবোৰ চব পালোঁ এতিয়া খেলত। এইটো পাইছোঁ ময়দা পেকেট, এইটো পাইছোঁ চুজি পেকেট, এইফালে পাইছোঁ ৰিফাইন 1 লিটাৰ, এইফালে পাইছোঁ এইকেইটা চেম্পু। যিহেতু আমাৰ গাঁৱৰ খেল, এনেকুৱা সৰু সুৰা বস্তুবিলাকে আমাৰ গাঁৱত খেল হয়। এইফালে পাইছোঁ গাখীৰৰ পেকেট, এয়া ভিবেল 2ডোখৰ, 3ডোখৰ, 4ডোখৰ, 5ডোখৰ। ভিবেল 5ডোখৰ পালোঁ। এইফালে ডেটল পালোঁ, এইফালে ভিম বাৰ পালোঁ 2টা, এইফালে ডেটল আৰু এটা পালোঁ, এইফালে চাৰ্ফ এক্সেল, মেগী, এইপিনে গুগলি বিস্কুট, এইফালে এইটো জেচমিন, এইফালে বেকিং, এইফালে আলু 1 কেজি। দেখিছেনে আজি কিমান বস্তু পালোঁ, মনটো একদম বহুত ভাল লাগি আছে। যিহেতু আমাৰ গাঁৱৰ অঞ্চলত এইবোৰ বস্তুৰে খেল হয়। আমি বাহিৰত ডাঙৰ ডাঙৰ খেলবোৰ গাঁৱৰ পৰা ওলাই গৈ খেলিব যাব নোৱাৰোঁ। গতিকেলৈ এনেকৈয়ে ওচৰৰ চাৰিআলি এটাতে খেল হৈছিলে, তাতে খেলিলোঁগৈ আৰু এইখিনি বস্তু পালোঁ। এজনী গৃহিণীৰ কাৰণে এইখিনি বস্তু চব প্ৰয়োজনীয়। গতিকেলৈ এইখিনি বস্তু পাই মই কিমান সুখী হৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বাই বাই।